প্ৰায় দুদিনমান আগত মই শুৱালকুছিলৈ গৈছিলোঁ আৰু উভতি অহাৰ পথত মানে বংশৰত মই ভিতৰৰে আহিছিলোঁ। তেতিয়া আমাৰ জেঠিমাহঁতৰ বাইদেউ এজনীৰ ঘৰৰ পিছফালে এনেকৈ ৰখিলোঁ। ৰখাওঁতে দেখা পালোঁ দুনিয়াৰ চৰাই। কি চৰাই মই গম পোৱা নাছিলোঁ। তাতে হঠাৎ গাড়ীখন ৰখালোঁ। মই ৰখাই এইফালে খোজকাঢ়ি পথাৰৰ ফালে আহি আছোঁ। আহি চাবলৈ আহিছোঁ যে চৰাইবিলাক ইমান ধুনীয়া চৰাই, কি চৰাই ধৰিব পৰা নাই। খোজকাঢ়ি আগলৈ আহি আছোঁ। চৰাইবিলাক যিমানে আগলৈ আহি আছোঁ চৰাইবিলাক দেখিছোঁ এইবিলাক গোটেই চৰাই। পিছত মই ভাবিছিলোঁ এইবিলাক পানী কাউৰী নহ'লে ডাউক বুলি ভাবিছিলোঁ, ইমান ডাঙৰ ডাঙৰ ডাউক। কিন্তু মই গম পোৱা নাছিলোঁ যে এই চৰাইটো নামটো আগতে শুনিছিলোঁ। এই জাকে চৰাই। মই যিমানে আগুৱাই যাই আছোঁ আৰু চৰাইবিলাক উৰি উৰি যাই আছে। তাৰে ওচৰতে এজোপা ডাঙৰ বাঁহ গছ, এজোপা নহয় ভালেখিনি বাঁহ গছ আছিলে আৰু তাতে সিহঁতে বাঁহ লৈছিলে। আৰু দিনত তলৰ ফালে পথাৰখনত কিবা খাবলৈ আহি আছে। ধুনীয়া ফটো। এইবিলাক গোটেই চৰাই। আৰু এই বাঁহকেইডাল দেখিছেনে? এইকেইডাল বাঁহতে ইহঁতে ৰাতি থাকে, বাঁহ লৈছে। যিমানখিনি চৰাই আছে প্ৰায় 1000ৰ ওপৰত আছে, প্ৰায় কিছুমান উৰি গ'ল। আৰু এইটো অঞ্চলত যিমানবোৰ গছ গছনি আছে আৰু এই বাঁহ গছবিলাক যে আছে তাতে এই চৰাইবিধে বাঁহ সাজিছে। পিছত গম পালোঁ এই চৰাইখিনি নামটো চিনাকি। আৰু এই চৰাইবিধ হৈছে কাম চৰাই। আৰু চৰাইটোৰ নাম যেনেকুৱা চৰাইটো দেখাতো তেনেকুৱা, ইমান সুন্দৰ। আৰু এনেকুৱা বাঁহবিলাকতে বাঁহ লৈ চিঞৰি থাকে। এই গোটেই পথাৰবিলাকত এই কাম চৰাইবিলাক এইয়া কিছুমান উৰি উৰি যাই আছে। এইবিলাক ওচৰত অহাৰ কাৰণে গলবিলাক দাঙি দিছে চৰাইবিলাকে। কিছুমান উৰি উৰি যাই আছে। এইবিলাক হাঁহো আছে লগত। এইয়া পুকুৰ আছিলে বাবু, গৰুটো আছে। এই ভাইটিকেইটা জ্বলালে সেইকেইটা পলাব। এয়া গ'ল, উৰি গ'ল।